ভাল পাওঁ বুলিলেই শেষ নহয় কথা। কবি মাণিক শইকীয়া। ভাল পাওঁ বুলিলেই শেষ নহয় কথা, আৰু থাকে বাকী। যাওঁ বুলি ভাবিলেই গুচি যাব যেনেকৈ নোৱাৰি সেই জনাকীৰ্ণ নিৰ্জনতা এৰি। মোৰ নাম হ'ব পাৰে ৰুক্মিণী, কালিন্দী অথবা সাগৰিকা বৰদলৈ। তুমি প্ৰণৱজ্যোতি অথবা ধৰ্মেন্দ্ৰ মিলি। তোমাৰ এখন ৰিক্সা থাকিব পাৰে, পিচিঅ' নাইবা ডিটিপি চেণ্টাৰ। মাহেকৰ প্ৰথম সপ্তাহটো ভাড়াঘৰৰ মালিকৰ পৰা আঁতৰি থাকিব লগাকৈ চলি থাকে তোমাৰ ব্যৱসায়। তোমাৰ এখন পালচাৰ থাকিব পাৰে অথবা ফ্ৰীডম, পিছফালে বহুৱাই লৈ কোনোবা অনামী প্ৰেয়সী। যেতিয়া গুচি যোৱা নেঘেৰিটিং, তলাতল ঘৰ নাইবা জালুকবাৰীৰ ফালে, চিন্তা কৰিব নালাগে একোকে। দেউতাৰে ভৰাই দিয়ে পেট্ৰল, মাহে মাহে পৰিশোধ কৰি থাকে বেংকৰ ঋণ। দেউতাৰা হ'ব পাৰে বানে ধোৱা মাজুলীৰ উপান্ত কৃষক, নাইবা নগৰৰ ফুটপাথৰ পাচলি বেপাৰী। সন্ধিয়া হ'লেই ট্ৰেফিক পুলিচে যাৰ কেৰেলা বেঙেনা কেইটা গুৰিয়াই তছ নছ কৰে। তুমি পৰেশ বৰুৱা হ'ব পাৰা অথবা সমুজ্জ্বল ভট্টাচাৰ্য। তুমি আছু, আচ্ছা, এজিপি, বিজেপি, ঢেৰ কিবা কিবি হ'ব পাৰা। তুমি অৰণ্যত, হোষ্টেলত নাইবা জেলত, য'তেই নাথাকা লাগিলে। ভাল পাওঁ বুলিলেই শেষ নহয় কথা, আৰু থাকে বাকী। তোমাৰ অসম বন্ধ দিয়াৰ অধিকাৰ থাকিব পাৰে, তোমাৰ মুণ্ডন কৰাৰ অধিকাৰ থাকিব পাৰে, তোমাৰ আত্মজা দিয়াৰ অধিকাৰ থাকিব পাৰে। তুমি অবিবি শিক্ষক হ'ব পাৰা, তুমি ২৭টা ইণ্টাৰভিউ দিয়া নিবনুৱা হ'ব পাৰা। তুমি টিউচনৰ পইচা পোৱাৰ দিনা এগিলাচ খাই লৈ চৰকাৰক গালি পাৰিব পাৰা। তুমি ছাত্ৰী অথবা ফ্ৰয়ডৰ ওচৰত শৰণ ল'ব পাৰা। তুমি বিষ্ণু ৰাভাক ভাল পাই গাব পাৰা পৰ জনমত শুভ লগনত। তুমি ক'ব পাৰা প্ৰেম মানেই প্ৰাপ্তি নহয়। তুমি লিখিব পাৰা তুমি আনৰ হৈ যোৱাৰ পিছতো আমাৰ প্ৰেম জানো চিৰগচ্ছিত হৈ থাকিব নোৱাৰিব। কিন্তু মই জানো সেনেকুৱা কথাবোৰ তুমি আন্তৰিকতাৰে বিশ্বাস নকৰা। আচলতে ভাল পাওঁ বুলিলেই শেষ নহয় কথা, আৰু থাকে বাকী।